ডেইলি অসমৰ দৰ্শকসকলক স্বাগতম জনাইছোঁ। আজি মই এই মুহূৰ্তত উপস্থিত আছোঁ দৰং জিলা চিবাজাৰ সমষ্টিৰ অন্তৰ্গত 1 নম্বৰ ঢলপুৰ। 1 নম্বৰ ঢলপুৰ যিখন গাঁও, এই এলেকাত এইখন গাঁৱত আজি অসম চৰকাৰ তথা দৰং জিলা প্ৰশাসনৰ ফালৰ পৰা মানে উচ্ছেদ অভিযান, উচ্ছেদ কাৰ্য চলোৱা হৈছে। এইবিলাক যিবিলাক প্ৰায় 5,000 মানুহক আজি উচ্ছেদ কৰা হৈছে, ইতিমধ্যে উচ্ছেদ কৰা হৈছে। 14-15খন JCB লগাই ফালে প্ৰশাসনৰ ফালৰ পৰা এই উচ্ছেদ কাৰ্যটো চলোৱা হৈছে। আৰু আজি মই উপস্থিত আছোঁ যিসকল ভুক্তভোগী আছে, যিসকলৰ ঘৰ দুৱাৰ আজি এই উচ্ছেদত মানে ভাঙা পৰিছে, যিসকলৰ ঘৰ দুৱাৰ ছিন্ন ভিন্ন হৈছে, চৰকাৰে উচ্ছেদ কৰিছে, সেইসকল লোকৰ আমি কিছু মন্তব্য ল'ম যে তেওঁসকলক মানে কেনেধৰণৰ আজি এই উচ্ছেদ কাৰ্যৰ বিষয়ে তেওঁসকলে কি কয়। প্ৰথমে মই আহিছোঁ, আপোনাৰ নামটো কি? মোহাম্মদ বাবুল হুছেইন। বাবুল হুছেইন, আজি আপোনালোকক যে উচ্ছেদ কৰিছে চৰকাৰে, উচ্ছেদ সন্দৰ্ভত কোনো ধৰণৰ আপোনালোকক নোটিছ প্ৰদান কৰিছে নেকি? নোটিছ এনে আমি শুনিছোঁ পৰহি সন্ধিয়া মানে প্ৰশাসনে নোটিছ লৈ আহিছে। বহুত মানুহ তাতে গৈছিল, যোৱাৰ পিছত মানুহক মানে নোটিছ মানে যধে মধে নোটিছ দিবলৈ আৰম্ভ কৰিছে। কাৰ নোটিছ কোনটো তাৰ কোনো ঠিকনা নাই। কৈ আছে যে এইটো নোটিছ কাৰ, মই নাজানো, লৈ যায় এইটো বিচাৰি ওলাই দি দিবি। এনেকৈ কিছুমানে লৈছে আৰু বহুতে লোৱা নাই। মুঠতে আপুনি নোটিছখন পোৱা নাই? নাই, মই নোটিছ পোৱা নাই। এওঁ নোটিছ পোৱা নাই, এওঁ অজান্তে মানে এওঁ অজ্ঞাতে এওঁৰ ঘৰ দুৱাৰ মানে চৰকাৰে ভাঙি দিছে। চৰকাৰে সেইটো প্ৰশাসনে ইমান মানে দায়বদ্ধতাই মানে অনুমান কৰা নাই, অনুভৱ কৰা নাই যে তেওঁসকলক হয়তো উচ্ছেদ কৰোঁতে নোটিছ দিব লাগে বা প্ৰদান কৰিব লাগে। আপোনাৰ কিমানটা ঘৰ আজি ক্ষতি হৈছে, ক্ষতিগ্ৰস্ত হৈছে? আজি মোৰ 4টা ঘৰ ক্ষতিগ্ৰস্ত হৈছে। একো মানে বচাব পৰা নাই? নাই, বচাব পৰা নাই। প্ৰশাসনক ক'লোঁ যে আপোনালোকে 30 মিনিটমান আমাক সময় দিয়ক, মানুহ লাগি আছে, ঘৰখিনি আমি ইয়াৰ পৰা আমি আঁতৰ কৰি দিম। নাই, প্ৰশাসনে মানে মাৰপিট আৰম্ভ কৰিলে, তাৰপিছত মিস্ত্ৰী লৈ পেলাই আমি ভিটিৰ পৰা ওলাই গৈছোঁ। প্ৰশাসনে আপোনাৰ সময় বিচাৰিছিলে যে ঘৰ দুৱাৰ আমি হয়তো খুলি ইয়াৰ পৰা যিখিনি হওক পাৰোঁ আমি লৈ যাওঁ, এইখিনি সময় আপোনাক দিয়া নাই? নাই, দিয়া নাই। আৰু মানে লাঠি দি মানে পিটি কোবাই মানুহক মানে ভিটিৰ পৰা আঁতৰ কৰি দিছে। এওঁসকলে মানে প্ৰশাসনৰ পৰা এটা সময় বিচাৰিছিল যে আমাৰ ঘৰ দুৱাৰ ভাঙি নাই, আমি ক'ত থাকিম, ক'ত যাম, আমাৰ ল'ৰা ছোৱালী 30 চলি আছে, গতিকে আমি ফিউচাৰ আগলৈ আমি ক'ত থাকিম, কেনেকৈ মানে কি কৰিম, গতিকে আমাক ঘৰ দুৱাৰখিনি খুলিবলৈ এটা সময় বা এটা সুযোগ দিয়ক। কিন্তু প্ৰশাসনৰ ফালৰ পৰা এটা উত্তৰ আহিছে কি যে নাই, তোমালোকক সময় দিয়া নহ'ব, আমকি তুমকি ভাবুকি দি মানে তেওঁলোকক এই জেগাৰ পৰা মানে ভিটিৰ পৰা মানে খেদি পঠাইছে। তাৰপিছত মানে JCB লগাই JCBৰ দ্বাৰা উচ্ছেদ কৰিছে। বৰ্তমান আপোনালোকে ক'ত থাকিব, কি কৰিব? আমি এতিয়া ক'ত থাকিম? চৰকাৰে আমাক কোনো ধৰণৰ সংস্থাপন দিয়া নাই, যদিও অলপ জেগা দেখাই দিছে, কিন্তু মানে এইটো অস্থায়ী, কোনো লিখিত কোনো ধৰণৰ ধৰক মানে চৰকাৰী আমন্ত্ৰণ নহয়, কোনো ধৰণৰ হেৰি নহয়। এইবাৰ হয়তো ধৰক আমাক মানে চিষ্টেম এটা কৰি দিছে যে আপোনালোকে আমি দেখাই দিয়া মাটিখিনিত ঘৰ বাৰী কৰক, থাকক, কোনোবাই কিবা কৰিলে আমি সেইটো চাম, কিন্তু সেইটো কোনো লিখিতভাৱে দিয়া নাই। মানে হেৰি হিচাপে দিছে আৰু। চৰকাৰে যে উচ্ছেদ কৰিলে, উচ্ছেদৰ আগত কিবা আপোনালোকক সংস্থাপনৰ কিবা আশ্বাস বা কিবা সেনেকুৱা ঠাই দিছিল নেকি, যে ভূমি প্ৰদান কৰিছিল নেকি, যে অমুক জেগাত আপোনালোকে থাকক? আমি লিখিত হিচাপে দিছে, আমি জনাইছিলোঁ যে আমাক লিখিত হিচাপে দিয়ক, যিখিনি মাটি দিব আপোনালোকে লিখিত হিচাপে দিয়ক, আমি এক পোৱা হ'লেও আমি সেইখিনি আমি মানি ল'ম। কিন্তু লিখিত হিচাপে যদি নিদিয়ে, যদি অস্থায়ী হিচাপে দিয়ে, এইবাৰ দিলে আকৌ সেইখিনিত যদি আপোনালোকে আকৌ অহা বছৰ যদি আপোনালোকে উচ্ছেদ কৰে, তেতিয়াহ'লে তেনেকুৱা মাটিৰ আমাৰ কোনো প্ৰয়োজন নাই। কিন্তু চৰকাৰে এতিয়ালৈকে তেনেকুৱা লিখিত ধৰণৰ মাটি আমাক দিয়া নাই। এতিয়া ধৰক উচ্ছেদ কৰি দিলে মানুহখিনি এতিয়া নদীৰ পাৰত কিবা কৰি ধৰক ত্ৰিপল চিৰপল মাৰি বা কিবা আপোনাৰ ঘৰ মানে কেওৰা চেওৰা কৰি তেনেকৈ আছে আৰু থাকিব তেনেকৈ। আপোনাৰ ল'ৰা ছোৱালী বা আপোনাৰ 30 চলি আপোনাৰ ফেমিলি পৰিয়ালৰ ভৱিষ্যতটো কেনেকৈ যাব? দিনবিলাক ভৱিষ্যতৰ দিনবিলাক কেনেকৈ কাটব? আপুনি ক'ত থাকিব? সেনেকৈ নিৰ্ধাৰিত কোনো ঠাই মানে চৰকাৰে এতিয়ালৈকে বাছনি যিহেতুকে কৰি দিয়া নাই বুলি আপুনি কৈছে, গতিকে চৰকাৰৰ ওচৰত বা প্ৰশাসনৰ ওচৰত আপোনাৰ কি দাবী থাকিব এই সম্পৰ্কে? দাবী চাওক, আচলতে চৰকাৰে যিটো উচ্ছেদ কাৰ্য আৰম্ভ কৰিছে, এইটো আচলতে প্ৰকল্পৰ নামত কৰিছে, আৰু মূল ইছ্যুটোৱে হ'ল মানে উচ্ছেদ কৰিব লাগে। কিহেদি উচ্ছেদ কৰিব? প্ৰকল্পটোৰ এটা ইছ্যু মানে লগত লৈ পেলাই উচ্ছেদৰ কাম আৰম্ভ কৰিছে।
কিন্তু ইয়াতে যিখিনি জেগাত আজি উচ্ছেদ কৰিলে এইখিনি ধৰক মানে স্কুল আছে, চৰকাৰী স্কুল আছে। এই স্কুলত মানে ধৰক প্ৰায় 1000তকৈ অধিক মানে ল'ৰা ছোৱালী আছে, ছাত্ৰ ছাত্ৰী আছে। এতিয়া এওঁলোকৰ ভৱিষ্যত আগলৈ বহুত মানে অন্ধকাৰ, কাৰণ চৰকাৰে কেৱল তেওঁলোকৰ মানে প্ৰকল্পৰ কথাহে চিন্তা কৰিছে। মানে ছাত্ৰ ছাত্ৰীৰ জীৱনলৈ তাৰমানে যদি হেতালি খেলিবলৈ আৰম্ভ কৰিছে, এইটো মানে বহুত দুখজনক কথা। কিন্তু চৰকাৰক এটাই আহ্বান জনোৱা হ'ব যে এই যিবিলাক ছাত্ৰ ছাত্ৰী আছে, এই ছাত্ৰ ছাত্ৰীৰ কথা চিন্তা কৰি মানে এই ছাত্ৰ ছাত্ৰীৰ যাতে কোনো জীৱনটো যাতে নষ্ট নহয়, তাৰ কাৰণে অচিৰে মানে অসম চৰকাৰক মাননীয় মুখ্যমন্ত্ৰী শিক্ষামন্ত্ৰীক মানে এটা আহ্বান জনাওক, এই ছাত্ৰ ছাত্ৰীৰ মানে ভৱিষ্যতৰ কাৰণে কিবা এটা যদি তেওঁলোকে এটা দিহা পৰামৰ্শ যাতে ডিচিৰ জৰিয়তে যাতে আগবাঢ়ে, এইটোৱে মানে মোৰ এটা এয়া উল্লেখ কৰিছে। মই হয়তো কিছু এই বিষয়ে মানে জ্ঞাত। মানে প্ৰকল্প, কৃষি প্ৰকল্পৰ নামত আজি এই উচ্ছেদ অভিযানটো চলোৱা হৈছে। আৰু এই যে প্ৰকল্প, মাত্ৰ অসম চৰকাৰে কিছু লোকৰ, এটা চক্ৰৰ কিছু সংখ্যক লোকৰ দাবীৰ প্ৰতি লক্ষ্য ৰাখি এই প্ৰকল্পটোৰ চলাইছে বা যোজনা চলাইছে। আৰু সেই ক্ষেত্ৰত সেই প্ৰকল্পৰ নাম লৈ আজি এই শ ঘৰ দুৱাৰ মানে উচ্ছেদ কৰিলে, শ মানুহক, হাজাৰ মানুহক মানে গৃহহীন কৰাত মানে চৰকাৰে কোনো ধৰণৰ দ্বিধাবোধ কৰা নাই। আৰু চৰকাৰে এইসকল লোকক কোনো ধৰণৰ সংস্থাপন নিদিয়াকৈ বা ভৱিষ্যতত সংস্থাপন দিব না নিদিব, সেই ক্ষেত্ৰত কোনো ধৰণৰ আশ্বাস বা বিশ্বাস এইসকল লোকক দিয়া নাই বা প্ৰদান কৰা নাই। তো এই প্ৰকল্পটো সম্পূৰ্ণ এটা বিশেষ এটা চক্ৰক সন্তুষ্টিৰ বাবে এই উচ্ছেদ অভিযানটো চলোৱা হৈছে। আৰু প্ৰকল্পটোৰ আৰম্ভণি সেই মানে মতে হৈছে। আৰু কি ক'ব এই বিষয়ত, মানে উচ্ছেদ সন্দৰ্ভত আৰু কি ক'ব? এই মানুহক আজি মানে পুৱাৰ পৰা প্ৰায় 10 বজাৰ পৰা উচ্ছেদ কৰিব আৰম্ভ কৰিলে। মই যদিও নটিচ পোৱা নাই, কিছুমান নটিচ নিৰীক্ষণ কৰি দেখা হয়, তাতে মানে সময়সীমা দিয়া আছে তাৰমানে প্ৰায় 3 মাহৰ ভিতৰত মানুহে মানে এইবিলাক ঘৰ দুৱাৰ এইবিলাক খালী কৰি দিব লাগে, মানে ভেটি খালী কৰি দিব লাগে। কিন্তু তাতে বগা মাৰি নটিচটো ইছ্যু কোনদিনা কৰিছে? নটিচটো ইছ্যু কৰিছে 10 তাৰিখত তেওঁলোকে মানে হেৰি কৰিছে। নটিচটো আমাৰ গাঁৱত আনিলে তেওঁলোকে পৰহিলৈ লৈ আহিলে। পৰহি না কালি? নহয়, পৰহি লৈ আহিছে। কালি কিছুমান মানুহক দিছে, কিছুমান তেওঁলোকৰ তাতে আছে বিতৰণ তাৰিখ কত আছে। কিন্তু এই মানে এইটো এটা মানে বিজেপি চৰকাৰৰ বহুত বড় ধৰণৰ এটা মানে বহুত এটা মানে জঘন্য এটা কাম। মানে যিটো মানে নটিচত মানে যিটো বস্তু মানে চৰকাৰীভাৱে ৰুল হিচাপে আইনমতে যিটো লিখা থাকে, তাতে বগা মাৰি তেওঁলোকে আৰু সম্পূৰ্ণ নটিচ প্ৰদান নকৰি তেওঁলোকে তাৰমানে এইটো মানে বহুত বড় ধৰণৰ এটা মানে জালিয়াতি এটা কৰিছে। তাতে এই এখন গাঁৱত কিমানটা পৰিয়ালক আজি উচ্ছেদ কৰিছে? ইয়াতে প্ৰায় 1000ৰ প্ৰায় অধিক হ'ব। 1000টা পৰিয়ালক উচ্ছেদ কৰিছে। আৰু এই 1000টা পৰিয়াল গোটেইখিনিয়ে নটিচ পোৱা নাছিল? নাই, নটিচ পোৱা নাই। মাজে 2-4টা দিছে, মাজে দিয়া নাই। তো যিয়ে হওক, এয়া আছিল এখেতৰ মানে মন্তব্য, এখেতৰ বক্তব্য। এওঁ ভুক্তভোগী, এওঁৰ ঘৰ দুৱাৰ 4টা ঘৰ আছিল, 4টা ঘৰ সম্পূৰ্ণ লণ্ডভণ্ড কৰিছে, JCBৰ দ্বাৰা উচ্ছেদ কৰিছে। আৰু সম্পূৰ্ণ একো মানে এওঁৰ ঘৰ দুৱাৰ সম্পূৰ্ণ মানে ছিন্ন ভিন্ন হৈ পৰি আছে। গতিকে অসম চৰকাৰ তথা দৰং জিলা প্ৰশাসনে এইসকল লোকৰ কি ব্যৱস্থা ল'ব, এইসকল লোকৰ সংস্থাপনৰ কি ব্যৱস্থা ল'ব, এইসকল লোকৰ এইটো দাবী। আৰু এটা আশ্বাস বিশ্বাস অসম চৰকাৰ তথা অসমৰ বিজেপি চৰকাৰ যে আছে বা কেন্দ্ৰত বিজেপি চৰকাৰ আছে, আমাৰ যিজন প্ৰধানমন্ত্ৰী আছে তেখেতৰ এটা মানে শ্লোগান আছিল কি, সবকা সাথ সবকা বিকাশ আৰু সবকা বিশ্বাস। গতিকে অসম চৰকাৰৰ ক্ষেত্ৰত কিন্তু সেই বস্তুটো সম্পূৰ্ণ আমি একো পোৱা নাই, বা এইসকল লোকে পোৱা নাই বুলি এইসকল লোকৰ মানে ভাষ্য বা সকলৰ মানে মন্তব্য। গতিকে সবকা সাথ সবকা বিশ্বাস সবকা বিকাশ যিটো শ্লোগান দিয়া হয়,
এই স্লোগানের ওপৰত ভিত্তি কৰি যাতে চৰকাৰে কাম কৰে। এটা সম্প্ৰদায়ৰ বিদ্বেষী মনোভাৱেৰে যদি এই ধৰণৰ অসম চৰকাৰে কাম কৰে তেতিয়াহ'লে কিন্তু মানুহৰ আস্থা বিশ্বাস যিটো সম্পূৰ্ণৰূপে নাইকিয়া হৈ যাব। লগত আৰু এজনী মহিলা আছে, মহিলাজনীৰ ঘৰ দুৱাৰ সম্পূৰ্ণৰূপে এই উচ্ছেদ অভিযানত ঝা গৈছে। তেওঁ ইয়াতে কান্দি আছে আৰু এই ধৰণৰ হাজাৰ হাজাৰ মানুহক কান্দাই পালে চৰকাৰে আজি এই উচ্ছেদ অভিযান চলাইছে। এই মহিলাজনী কি ক'ব লাগছে যে চৰকাৰে উচ্ছেদ বাড়ি ঘর সব গেছে গা বাড়ি ঘর দুয়ার সব আমি 10 মিনিট সময় চাইছিলাম, তাও আমাকে দেয় নাই। 10 মিনিট সময় চাইছিলেন, দেয় না প্রশাসনে? না, কারণ বাইরে মানে গেছিল, বাইরে আবার গেছিল। হ্যাঁ, মানে খেদা দিছে, বিড়ির থেকে খেদা দিছে, তারপরে উচ্ছেদ করছে। খুলে তো খালি খুঁটি কোটা নিবেন দেন গো আঙুরে কি দেলা ঘর খাড়া করা মুখে চাল টাল ফুটতাম বাইরে বাইং দিয়ে সুরমার করে দিয়েছিল গেল। কয়টা ঘর ছিল আপনার যে ভাঙছে? 4টা। এখন কি করবেন? এখন কই থাকবেন? এখন থাকি না, জায়গায় দিল না, কোন থাকবো আর। কয় উচ্ছেদ করছি, যদি ইলেকশন করলাম নি তাহলে থাকবার পারি কি উচ্ছেদ, যেটা উচ্ছেদ এখানে থাকা হাবি না। এখন কি কয় বলাবেন না, কই যাবেন? বলাহান্নার গঞ্জ এখন ওইটা ওইটা বলা লাগবো। আজকে সকালে থেকে কিছু খাওয়া দাওয়া করছেন? না, আমরা বাড়ি খাওয়া দাওয়া এনে নিয়ে কিছু করাইও না। তো এই ধৰণৰ যিবিলাক ঘৰ উচ্ছেদ কৰিছে, যিবিলাক পৰিয়ালক উচ্ছেদ কৰিছে, সম্পূৰ্ণ পৰিয়ালৰ ঘৰ দুৱাৰ সম্পূৰ্ণৰূপে এই উচ্ছেদত যা গৈছে। কাৰো একো বাচি থকা নাই, কাৰো একো মানে বাচা নাই। দ্বিতীয়বাৰৰ বাবে তেওঁসকলে ঘৰ সাজাটো প্ৰশ্নই নুঠে, কাৰণ তেওঁসকলে কোন জেগাত কোন ঠাইত ঘৰ সাজিব সেই ব্যৱস্থাটো চৰকাৰে এতিয়ালৈকে কৰি দিয়া নাই। গতিকে চৰকাৰে এইসমূহ মানুহক সম্পূৰ্ণৰূপে হাবিত জংঘলত এৰি দিয়াৰ দৰে যেনেকুৱা হয়। গৰু ছাগলৰ হয়তো এটা ডিমাণ্ড আছে আমাৰ অসমত, গৰুৰ নামতো আইন এখন, গৰু সুৰক্ষা আইন এখন বনাইছে, কিন্তু এইখন অসমত মানে মানুহ সুৰক্ষাৰ আইন নাই বা মানুহ সুৰক্ষাৰ কোনো ব্যৱস্থা নাই। গতিকে চৰকাৰ বা প্ৰশাসন যদি ৰাজধৰ্ম আৰু ৰাজনীতি যদি পালন নকৰে, কিন্তু মানুহৰ যিটো মানে বিশ্বাস বা আস্থা চৰকাৰৰ প্ৰতি মানুহৰ যিটো থাকে, সেই মানে বিশ্বাস আস্থাটো কিন্তু হেৰাই পেলাব। এই জায়গায় কতদিন ধরে বসবাস করেন? আমরা 30-40 বছর ধরে বসবাস করি এই জায়গায়। আজকে সরকার আঙুর উচ্ছেদ করে যখন থান দেওয়া নাই, হ্যাঁ, গড়টা ভাঙিয়ে হরা নিয়ে তাও হরা দেয় নাই। আঙুর সরকার আরো এই তারা আঙুর বাইরে আরো হরা দেয় ঘর থেকে। আমরা এখন কোন যাবো? কি করছেন সরকারের কাছে, কি করছেন? এখন আঙুরে থান দেয় না গো, সরকার থান কোন আঙুর থান দেয় না গো, আমরা কোনে থাকবো? আঙুর থান দেয় না গো, আরো পোলান চোলান নিয়ে আনে যাবো কোনে, থাকবো কোনে? ঘর দর এখানে বিটের নাম আসি কিন্তু হরা নিয়ে যাওয়ার কইতেছে, আমরা তাহলে যা থাকবো কোনে? আমরা থান দেয় না গো একখানে। আপনারা এই জায়গা 30-40 বছর ধরে বসবাস করতেছেন, তার কোনো প্রমাণ? আঙুর প্রমাণ আছে। কি প্রমাণ পত্র? আঙুর ওই যে মাটি কিনছি, আঙুর মাটি দলিল আছে, আঙুর আরো এই আছে, মাটি খাজনা রসিদ আছে। মাটি কিনছিলেন, কাগজ আছে কিনছিলেন? মাটি গড়িয়া গাছ ঠান্ডন কিনছিলাম আমরা, সেই গড়িয়া ঘরে তখন আছে আঙুর প্রমাণ পত্র আছে, দলিল আছে। আর দলিল আঙুর আছে। তা এই মানে খাজনা, এই মাটির খাজনা কোনোদিন মাটির খাজনা নিছিল নাকি সরকার? খাজনা নিছে তো, খাজনা রসিদ আছে? আছে। তো এওঁলোকৰ ওচৰত খাজনা ৰচিদ আছে আৰু এইবিলাক মাটি এটা সময়ত মানে এটা মানে কিছু লোকৰ পৰা কিনি লৈছিল। এই চৰকাৰী মাটি বুলি যে আজি উচ্ছেদ কৰিছে, কিন্তু এই চৰকাৰী মাটি মেইনলি কাৰ দখলী আছিল, কাৰ বেদখলী আছিল? কিছুমান লোকে, এটা সম্প্ৰদায়ৰ লোকে মানে নিজৰ দখল মাটিটো এই সকলৰ ওচৰত বিক্ৰী কৰিছে। তাৰ পিছত কিন্তু তেওঁসকলে বিক্ৰী কৰাৰ পিছত কিন্তু উল্টা এটা খৰ মাৰিছে কি, যে মিয়াসকল মানে চৰকাৰী মাটি দখল কৰিছে, আৰু সেই দাবী আপত্তিৰ ভিত্তি কৰি চৰকাৰে আজি এই উচ্ছেদ অভিযানটো চলাইছে। মোৰ লগত আৰু কিছু মহিলা, এই যে উচ্ছেদ করলো এখন আনেকে কি অবস্থা হবো, কই যায় থাকবেন, কি করবেন? আমরা কোন জায়গায় থাকবো সেটা এখন সরকারে এখন বিদেশ দিল্লিতে আমরা সেটা ই করা হামু, থাকা হামু। আমরা এনে থাকতাছি, আমরা 30-40 বছর ধরে এনে থাকতাছি। আমরা মাটির খাজনা দিচ্ছি, আমরা সব কিছু দিচ্ছি,
দেওয়ার পরেও তাও আমার এই বাংলাদেশি বানা সরকারে ভারতের নাগরিক না আমরা। আপনারা যে ভারতের নাগরিক বা আসামের নাগরিক, আপনাদের কাছে সব ডকুমেন্ট প্রমাণপত্র আছে না? সব আছে, খাজনা রসিদ আছে, মাড়ি কিনছি আমরা, সব সব কিছু আছে, মাড়ির সব কিছু আছে, ৬৬ ডাটা আছে, আই কার্ড সব আছে, সব আছে। তো এই যে আপনারা এখন বর্তমান পরিয়াল না কি করবেন, আপনাদের পরিয়ালের কি অবস্থা হবে? এখন কোনে যাবো, কি করবো না, সরকারের উপরে ভিত্তি করে আছি আমরা। সরকারে যদি আমরা টাকা খাই দেয় দয়া করে, তাহলে আমাদের একটা ব্যবস্থা হবে। সরকারে ভেঙে দেওয়ার আগে কোনো ব্যবস্থা করবো বলে কিছু কথা দিছিল নাকি যে তোমাদের খাই দিন বিশ্বাস দিছিল? সকলক এটা ঠাই মানে কি অস্থায়ী এটা ঠাই, মানে এটা বিলত পানী শুকাইছে, কিন্তু অলপ পানী বাঢ়িলে কিন্তু তাতে পানীয়ে পানী হয়, এইটো নদী। সেই নদীৰ মাজতে মানে তেওঁলোকক ঠাই দিছে যে তাতে যোৱা অমুক, মানে আকৌ দাগ মানে মানুহক বুজাই দিয়া নাই, কিন্তু সেইবিলাক মাটিও কিন্তু কিছু লোকৰ সেই মানে কিছু মানুহৰ মানে দখলত সেইবিলাক মাটি বা তেওঁলোকে কৃষি মানে খেতি কৰে তেওঁসকলে। গতিকে সেই মাটিত মানে তেওঁসকলক মানে খেতি যেনেকুৱা মানে এটা কথা ক'ব গ'লে যে ছাগলী যেনেকুৱা খেদাই পিছৰ ফালৰ পৰা, ঠিক তেনেকুৱা এটা ব্যৱহাৰৰ বা তেনেকুৱা ধৰণৰ এটা কথা মানে প্ৰশাসনে কৈছে। প্ৰশাসনৰ এই কথাটো প্ৰত্যেকজন মানুহে মানে গৰিহণা বা নিন্দা জনাই আছে। গতিকে চৰকাৰ প্ৰশাসন এই অসমত সকলো ধৰ্ম, বহুত বিভিন্ন ধৰণৰ জাতি জনগোষ্ঠীৰ মানুহ বা বিভিন্ন ধৰ্মাৱলম্বী লোকসকলে এই অসমত বাস কৰে। গতিকে চৰকাৰৰ চকু চবৰ প্ৰতি কিন্তু একে ধৰণৰ হ'ব লাগিব বা এটাই হ'ব লাগিব। গতিকে চৰকাৰৰ ওচৰত সকলোৰে দাবী আপত্তি এটাই যে এইখিনি মানুহক যিখিনি মানুহক উচ্ছেদ কৰিছে, ক্ষয়ক্ষতি কৰিছে, সম্পূৰ্ণৰূপে তেওঁসকলৰ যি বয় বস্তু আছিল, চলা ফুৰা কৰাৰ কাৰণে জীৱন ব্যৱস্থা যিটো আছিল, সম্পূৰ্ণৰূপে কিন্তু এই উচ্ছেদত মানে যা গৈছে। গতিকে চৰকাৰে অতি সোনকালে এইসকল লোকক সংস্থাপন কৰিব লাগে আৰু এওঁসকলৰ মানে খোৱা দোৱাৰ ব্যৱস্থা কৰি দিব লাগে।